চতুৰ্থ খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিলে ৰাইজক। সোমবাৰৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হ'ল চতুৰ্থ খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। বৰপেটা জিলাৰ চেঙা ৰাজস্ব ঘৰৰ অন্তৰ্গত খংৰাত এইবেলি অনুষ্ঠিত হৈছে চতুৰ্থ খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। খংৰাৰ মৰহুম মহম্মদ আলী সমন্বয় ক্ষেত্ৰত খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা। 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ 7 দিনীয়াকৈ চলিব এই গ্ৰন্থ আৰু বাণিজ্য মেলা। পুৱা পতাকা উত্তোলন কৰে নৱশক্তি যুৱ ক্লাবৰ সভাপতি চুলতান জয়নুৰ ৰহমানে। পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক আব্দুল ৱাহাবে। সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি দাঙি ধৰাৰ প্ৰয়াস কৰে উদযাপন সমিতিয়ে। আকৰ্ষণীয় আৰু দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাই বাটৰুৱা তথা ৰাইজক মোহিত কৰে। শোভাযাত্ৰাটোত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অভিনেত্ৰী মনালিছা আহমেদ, বিশিষ্ট সমাজসেৱক ফেৰদৌছ আলী, উদযাপন সমিতিৰ সভাপতি জুলহাছ আলীকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰা সমাপ্ত হোৱাৰ পাছত প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰা হয়। প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে দক্ষিণ পূব সৰুক্ষেত্ৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বাবুল আলীয়ে। উল্লেখ্য যে পুৱা বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত মূল তোৰণৰ দুৱাৰ মুকলি কৰে কুকাৰপাৰ হাইস্কুলৰ শিক্ষক আব্দুল লতিফে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 2024 চনৰ খংৰা চতুৰ্থ গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ হৈছে আৰু এই চতুৰ্থ গ্ৰন্থ বাণিজ্য মেলাত আমি পোনপ্ৰথমতে আজি আমাৰ বৃক্ষৰোপণ কাৰ্য পতাকা উত্তোলন কাৰ্যসূচী আছিল। তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত আমি মূলদ্বাৰ উন্মোচন কৰি এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাইছে ইয়াত অসমৰ বিভিন্ন ধৰ্মীয় জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ মানুহ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি এই বিভিন্ন ধৰণৰ জনগোষ্ঠীয় মানুহখিনি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আমি আমাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় জনগোষ্ঠীসকলক আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক গ্ৰন্থ বাণিজ্য মেলা উদযাপন হোৱাৰ ৰাতিপুৱাৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সাফল্যমণ্ডিত হৈছেহি আৰু তাৰে ভিতৰত উল্লেখনীয় কাৰ্যসূচী যিটো সাংস্কৃতিক শোভাযাত্ৰা আৰু এইবেলিৰ সাংস্কৃতিক শোভাযাত্ৰাত এটি নতুন মূল্যায়ন কৰিছে বুলি আমাৰ সবৰে বিশ্বাস হৈছে। কাৰণ আজিৰ উপস্থিতিয়ে শোভাযাত্ৰাত বিভিন্ন পৰ্যায়ৰ দল সংগঠন, বিভিন্ন ভাষা ভাষীৰ ধৰ্মাৱলম্বী মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজিৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই শোভাযাত্ৰাৰ যিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিছে আৰু আমাক যথেষ্ট আহ্লাদিত কৰিছে আৰু আমি আপ্লুত হৈছোঁ। আৰু আজিৰ পৰাই আমি আৰু এটি সংকল্প ল'বলৈ আশাবাদী, অহা দিনতো যাতে ঠিক এনেকুৱাই প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। আৰু ইতিমধ্যে কৰ্ণধাৰ কমিটিয়ে এই বেলিৰ গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন ধৰণে সফল ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু কিছু ন কাৰ্যসূচী ইয়াতে সংলগ্ন কৰা হৈছে। সেই কাৰ্যসূচীসমূহ সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই গ্ৰন্থমেলাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিয়েই অহা দিনত সমাজৰ বিভিন্ন বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিশেষকৈ বিভিন্ন ব্যাধিৰ জন্ম দিছে, সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ ব্যাধিৰ জন্ম দিছে, বিশেষকৈ ড্ৰাগছ, মদ, ভাং, জুৱা খেল ইত্যাদিয়ে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যদিও উদযাপন কৰা হয় তাতে তেওঁলোকে এইখিনি পৰিৱেশন কৰিবলৈ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি জানিবলৈ পাওঁ। ইয়াৰে কৰ্ণধাৰ কমিটিক আমাৰ খংৰাৰ এজন সচেতন নাগৰিক হিচাপে আহ্বান থাকিব, এই মাটিত এই খংৰাৰ এইখন এলেকাৰ নাম ইতিমধ্যে সামাজিকভাৱে বিদ্যাপাৰা বুলি নামাকৰণ কৰা হৈছে। গতিকে এই বিদ্যাপাৰাত কোনো ধৰণৰ যাতে অসামাজিক অনৈতিক কামৰ শুভাৰম্ভ নহয়, নতুনকৈ তেওঁলোকক যাতে উদগনি দিয়া নহয় তাৰ কাৰণে তেওঁলোকে যাতে তীক্ষ্ণ দৃষ্টি ৰাখে তাৰে এই কামনা কৰিছোঁ। ধন্যবাদ। নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত আয়োজিত চতুৰ্থ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে আজিৰ যি শোভাযাত্ৰা
এই শোভাযাত্ৰাত এই অঞ্চলৰ যথেষ্ট সংখ্যক আমাৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী মানুহে অংশগ্ৰহণ কৰি শোভাযাত্ৰাখনৰ সাফল্যমণ্ডিত কৰিছে। যথেষ্ট সংখ্যক ৰাইজৰ সহায় সহযোগিতা ইয়াত পাইছে আৰু আগন্তুক যিকেইদিন আমাৰ এই কাৰ্যসূচী চলিব এই কাৰ্যসূচীখিনিতো ৰাইজে সহায় সহযোগিতা কৰিব বুলি আমাৰ এটা আশা আছে। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যুৱ বন্ধুসকলৰ যিটো আশা, তেওঁলোকৰ যি সপোন, তেওঁলোকে সমাজখনক আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁলোকে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছে। এই ক্ষেত্ৰত আমি সকলোৱে ৰাইজে এই গ্ৰন্থ আৰু বাণিজ্য মেলাখন এখন দীৰ্ঘম্যাদী বাণিজ্য মেলা হওক আৰু এই বাণিজ্য মেলা আৰু এই গ্ৰন্থ মেলাখন এনেকুৱা এক গ্ৰন্থ মেলাত পৰিণত হ'ব লাগে যে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে, কিন্তু আমি চবেই অনুভৱ কৰিছোঁ যে উক্ত অনুষ্ঠানসমূহৰ পৰা আমি ৰাইজ ইমান লাভান্বিত হোৱা নাই। কিন্তু গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰাই নিশ্চয় আমাৰ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব। ইয়াত বহুতো জ্ঞানী গুণী মানুহক আমন্ত্ৰণ কৰা হৈছে, তেওঁলোকৰ পৰামৰ্শ আমি ইয়াত ল'ম। তেওঁলোকৰ পৰামৰ্শ মতে এই অঞ্চলখন আগুৱাই যাব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ, এই পদক্ষেপক আমি প্ৰশংসা কৰিব লাগিব। যুৱ বন্ধুসকলৰ যি মনৰ বাঞ্ছনা, তেওঁলোকৰ যিখিনি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি সদায় শলাগ ল'ব লাগিব। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত তেওঁলোকে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সমাজৰ বা যিবোৰ ব্যাধি আমাৰ সমাজবিলাকত আৱৰি ধৰিছে, এই ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰতে তেওঁলোকে সহায় সহযোগ কৰিব, এই ক্ষেত্ৰতো আগভাগ ল'ব। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ এজন জ্যেষ্ঠ মুৰব্বী, সমাজ সচেতক, সংস্কৃতিৰ জগতৰ লগত জড়িত আমাৰ সন্মানীয় ৱাহাব আলী খান ডাঙৰীয়া, আমাৰ ফুটচিঙা সমবায় সমিতিৰ সচিব, তেওঁৰ যি অৰিহণা আৰু তেওঁৰ বয়স অনুপাতে যিখিনি আমাৰ এই অঞ্চলৰ যুৱ বন্ধুসকলক উৎসাহ আৰু উদ্দীপনা দি আছে, এই ক্ষেত্ৰত মই এই আজিৰ আপোনালোকৰ সংবাদৰ জৰিয়তে তেওঁক মই ভূয়সী প্ৰশংসা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ তেওঁ এই ক্ষেত্ৰত সাফল্যমণ্ডিত কৰাত সদায় আগভাগ লৈ আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ আজিৰ যি প্ৰদৰ্শনী, এই প্ৰদৰ্শনী উন্মোচক হিচাপে মোক আমন্ত্ৰণ কৰিছিল, প্ৰদৰ্শনীখিনি উন্মোচন কৰিলোঁ। ইয়াত বিভিন্ন ধৰণৰ এই অঞ্চলৰ মানচিত্ৰ পৰা আৰম্ভ কৰি আমাৰ পুৰণি জগতৰ যি সা সঁজুলি, বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক বস্তু ইয়াত তেওঁলোকে ৰাখিছে। ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্মই যাতে উপলব্ধি কৰিব পাৰে যে আমাৰ